মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ। এই ভিডিঅ'টো ৪ৰ্থ শ্ৰেণীৰ অংকনৰ ৩ নম্বৰ পাঠ, তাৰ আধাৰত এটা ভাষণ প্ৰস্তুত কৰিছোঁ ২০ জুনৰ বাবে। ২০ জুনত আমি সকলোৱে ৰাভা দিৱস পালন কৰিম আৰু এই পাঠটোৱে আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীৰ ওপৰত আছে, সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়েনো কি আছে সেই পাঠটোৰ পৰাই লৈ এটা ভাষণ তোমালোকলৈ আগবঢ়াইছোঁ। ভাষণটো মই পঢ়ি দিম। শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয়, উপস্থিত শিক্ষাগুৰুসকল, দাদা বাইদেউ, ভাইটি ভণ্টি তথা মোৰ সমনীয়াসকল, আজি আমি সকলো সমবেত হৈ আমাৰ অসমৰ সকলোৰে প্ৰাতঃস্মৰণীয় ব্যক্তি শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথিত তেওঁক শ্ৰদ্ধা নিবেদন কৰিবলৈ ওলাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুৰ তিথিটো সমগ্ৰ অসমবাসীয়ে ৰাভা দিৱস ৰূপে পালন কৰে। এইজনা বহুগুণ সম্পন্ন ব্যক্তিৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম গেঠী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰাথমিক শিক্ষা ঢাকাতে গ্ৰহণ কৰিছিল। হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰম্ভ কৰি কলেজীয়া শিক্ষা কোচবিহাৰ আৰু তেজপুৰত গ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ বহু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ একাধাৰে সুনিপুণ নৃত্যশিল্পী, গায়ক, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগীতিকাৰ, সুৰকাৰ আছিল। প্ৰতিভাৰ আকৰ এইজনা ব্যক্তিক সকলোৱে কলাগুৰু বুলি জানে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে স্কুলীয়া শিক্ষাৰ লগতে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মতি মিয়া, কালাচান্দ আৰু গহৰজান বিবিৰ পৰা সংগীত শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিখ্যাত নৃত্য প্ৰতিযোগিতাত আনা পাভলোভাৰ নৃত্য দেখি নৃত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল। এজন মহান শিল্পী, চিত্ৰশিল্পী ৰূপেও তেওঁ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ অংকন কৰা চিত্ৰৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 1940 চনত কাশী বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালিয়া দমন নৃত্য পৰিৱেশন কৰি সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত ৰাধাকৃষ্ণণৰ লগতে সেই সময়ৰ সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। ইয়াতে তেওঁ বহু নাটকত অভিনয় কৰাৰ লগতে বহু গীতো গাইছিল। ৰাভাদেৱে অসমীয়া, ইংৰাজী, হিন্দীকে ধৰি বহুতো জনজাতীয় ভাষাও ক'ব পাৰিছিল। বাদ্যযন্ত্ৰ শিল্পী ৰূপে তেওঁ বাদ্যযন্ত্ৰৰ বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। অসমৰ সুসন্তান এইজনা শিল্পী 1969 চনৰ 20 জুন তাৰিখে পৰলোকগামী হয়। অসমবাসীয়ে এইজনা মহান ব্যক্তিৰ মৃত্যুৰ দিনটো প্ৰতি বছৰে ৰাভা দিৱস ৰূপে পালন কৰে। আজিও 20 জুন 2023 চনৰ। আজি আমি এইজনা মহান ব্যক্তিক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি তেওঁৰ মৃত্যুৰ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এইজনা মহান ব্যক্তিৰ মৃত্যুৰ দিনটোত মই এই মোৰ চমু বক্তব্য আগবঢ়ালোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে কৰজোৰে ক্ষমা প্ৰাৰ্থনা বিচাৰি মোৰ চমু বক্তব্য সামৰিছোঁ।